হেই গাইজ, স্বাগতম জনাইছোঁ দুখীয়া প্ৰডাকশ্যন ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে। আজি আন এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এতিয়া আমাৰ শ্বুটিং আৰম্ভ হ'বলৈ যাই আছে। আমাৰ শ্বুটিঙৰ যিমানবোৰ বিহাইণ্ড দ্য চিন হয় আপোনালোকক সকলোবোৰ দেখাম। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাতিপুৱা 8 বজাৰ পৰা দৰ্শকসকল আহি পাইছে, আমাৰ মাজত উপস্থিত হৈছে। মোৰ কাৰণে অপেক্ষা কৰি আছে, কিন্তু মইহে বেলেগ কামত ব্যস্ত হৈ আছোঁ। লাল চাহ খালোঁ। কিবা ক'ব নেকি? নাই, অলপ চুবাব লাগিছিল কিবা। কি চুবাব আপুনি? শিখৰ চুবাব হয় নেকি? এই আমাৰ ডাইৰেক্টৰ চাহাব ৰাতিপুৱাই এই আমাৰ মিকিকা এটা চব আছে। এই আহি গ'ল আমাৰ এন্থনী দা, চাহ খাই আছে। কি ক'ব? মইনো কি ক'ম, এই ৰাতিপুৱাই মাতিছে ডাইৰেক্টৰে, শ্বুটিঙৰ কাৰণে আহিছোঁ। শ্বুটিং আছে কিহৰ? আমাৰ ফিল্মৰ একশ্যন শ্বুটিং হ'ব। টেবুলখন লাগিব, টেবুলত ইয়াতে মানুহ এজনক সোমাই লোৱা হ'ব। আমাৰ ইগল চৌধুৰীৰ মেকআপ চলি আছে বৰ্তমান। ইগল চৌধুৰী ইগল দা তোমাৰ সুধা সেইটোৱে। তুমি কেমেৰা আগত আনিলে তুমি বোলে সেইটো এইটোৱে এইটো দিব নোৱাৰে। তুমি ক'ত ব্যস্ত? আমাৰ তেজ বনাই আছো। তেজ বনাই খাৰা। গুড মৰ্ণিং। গুড মৰ্ণিং। আপোনাৰ ঘৰতে আহিলোঁ আৰু। ঠিক আছে বাৰু, কৰা তোমাৰ শ্বুটিং আশীৰ্বাদ থাকিল। কি কথা পাতি আছো তহঁতে? আমাৰ পুৰণাই মানুহ, কিন্তু এতিয়া ভাগ্য অভদ্ৰৰ মাজত আমি দুবা কৰিছোঁ। তেওঁৰ মনৰ কথা তেওঁৰ মনৰ লগত থাকিল ক'ব নোৱাৰোঁ। গতিকে আজি বহু দিনৰ মূৰত লগ পাই আমি পুৰৰ কথাবিলাক উচাৰি লৈছোঁ। গতিকে আমাৰ শ্বুটিঙত আহিব বিচাৰি আছে আমাৰ মাননীয় 13 শতকৰ জয়ন্তী। তেওঁ আমাৰ মাজত উপভোগ কৰিব পাৰিব। 1300 টকা বোলে জয়ন্তী, কিন্তু এখেতে লৈ কালেক্টবিলাক এখেতে কৰে এইটো বস্তু। পোষ্ট 3টা কোৱালিটি আছে, কোনটো লাগিব? একদম বেটাৰ কোৱালিটিটো। তই একদম হাতখন দাঙি দিবি, গুড মৰ্ণিং দাদাটো ক'লে হে। গুড মৰ্ণিং। মই চেম্পুলটো দেখাই দিওঁ, তই চাই ল। চাই যা। পুৰা অলপ দেখা 3 কোৱালিটি আছে। এইটো অলপ বেটাৰ এইটো জানি বুজি লগা হৈছে। ভাই ভাল, তুমি কিয় কৰিছ? ৰেডি? এই আমাৰ ধোৱাপুৰৰ থাৰ্ড এপিছডৰ শ্বুটিং আৰম্ভ কৰি আছে আমাৰ ছেকেণ্ড ডে। এই আমাৰ লেজেণ্ডি আপোনালোকেও খাব, স্বাস্থ্যৰ কাৰণেও ভাল আৰু বেমাৰ আজাৰৰ কাৰণে বহুত ভাল। আপোনাৰ চুগাৰ আছে নেকি? নাই দেখোন, একো খালী কাম। ভৰ্তি হ'ব, সময় আছে ভৰ্তি হ'ব। হ'ল এতিয়া চাপুৱাব। ঘৰলৈ গৈছিলোঁ দাদা, ৰামুৱে ক'লে আপুনি ফাৰ্ম হাউচত আছে, সেইকাৰণে ইয়ালৈ আহিছোঁ। তো নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো এইখিনি আছিল। যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে আমাৰ মেইন চেনেল দুখীয়া প্ৰডাকশ্যনত আমাৰ ধোৱাপুৰৰ ৱেব ছিৰিজবোৰ দিয়া হৈছে, আপোনালোকে গৈ এবাৰ চাব পাৰে। ধন্যবাদ।